হেল্ল' বন্ধু বান্ধৱীসকল, আমি আজি এবিধ অতি উপকাৰী তৃণ বা শাক, আমাৰ থলুৱা শাক বা তৃণ জাতীয় শাক, এইবিধক আমি ৰেকৰ্ড কৰিবলৈ আহিছোঁ। এবিধ দেখিলেই হয়তো বহুতে গম পাইছেই, ইয়াৰ নাম হ'ল কেহৰাজ। সংস্কৃতত ইয়াক ভৃংগৰাজ বুলি কয়। এই ভৃংগৰাজ বা কেহৰাজ দুই ধৰণৰ পোৱা যায়। এবিধ হ'ল পাতল বগা ৰঙৰ, অলপ পাতলীয়া বগা ৰঙৰ হয়, আৰু এইবিধ হ'ল এনেকুৱা গাঢ় সেউজীয়া ৰঙৰ। এইবাৰ ৰাস্তাই ঘাটে এইবিলাক আমাৰ গজি থাকেই, আৰু বহুত বাৰীবিলাকত থাকেই গজি। কিন্তু আমি ইয়াৰ বহুতেই উপকাৰটোৰ বিষয়ে ভালকৈ নাজানো, বা জানিলেও আমি খুব বেছি আগ্ৰহী নহয় তেনেকুৱা যেন লাগে আৰু। কিন্তু আমি বহুত কিতাপ পত্ৰ পঢ়ি বা আয়ুৰ্বেদ শাস্ত্ৰত কিছুমান বস্তু তথ্যমতে পাই দেখিলোঁ যে ই অত্যন্ত ঔষধি গুণযুক্ত এবিধ আমাৰ অসমৰ থলুৱা তৃণ, প্ৰকৃতিৰ অনবদ্য দান। ইয়াৰ উপকাৰিতা বহুত আছে। আচ্ছা, ইয়াৰ পৰাই আপোনালোকে প্ৰত্যেকে জানেই, নাম শুনিছেই যে মহাভৃংগৰাজ তেল বুলি কয় যে, সেই মহাভৃংগৰাজ তেল এই কেহৰাজৰ ৰসটোৱে এটা মূল উপাদান। এই কেহৰাজ ৰসটোৱে ইয়াৰ মূল উপাদান হিচাপে লৈ মহাভৃংগৰাজ তেল নিৰ্মাণ কৰে বিখ্যাত আয়ুৰ্বেদিক কোম্পানীবিলাকে, আৰু সেইটো মূৰ ঠাণ্ডা কৰি ৰখাৰ এটা অত্যন্ত দামী আৰু জনপ্ৰিয় তেল। গতিকে সেইটো তেলৰ গুণটো আমি জানোৱেই। তদুপৰি ইয়াক আমি যদি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ, আমাক ই স্বাস্থ্য ৰক্ষাত, বেমাৰৰ প্ৰতিৰোধ গঢ়ি তোলাত বা নানান ধৰণৰ খনিজাত দ্ৰব্য দিয়াত যথেষ্ট উপকাৰিতা আছে বুলি আমি গম পাইছোঁ। তথ্যত পোৱা মতে এই কেহৰাজে বিভিন্ন বেমাৰত আপোনাৰ প্ৰতিকাৰক হিচাপে কাম দিয়ে, মানে গুণ দিয়ে। আৰু এই বেমাৰবিলাকৰ ভিতৰত বিশেষকৈ চৰ্ম ৰোগ, চুলি ৰোগ, মূৰৰ বিষ, কাহ, কুকুৰিকণা বিশেষভাৱে, আৰু লিভাৰ ঠিকে ৰখাৰ ক্ষেত্ৰত অত্যন্ত উপকাৰী বুলি আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে। আৰু ছালৰ বেমাৰৰ কাৰণেতো ভালেই এইটো। আৰু তাৰ লগতে অকালতে যে মানে কিছুমান সৰু ল'ৰা ছোৱালীৰ বা বয়স নহওঁতে চুলি পকে, আৰু সেইটো প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো ইয়াৰ বিশেষ ভূমিকা আছে। এই যদি ইয়াৰ ৰসবিলাক উলিয়াই কলপ দিয়ে তেনেকুৱা ধৰণৰ মানে অসুবিধা থকা ল'ৰা ছোৱালীবিলাকে, তেতিয়াহ'লে ইয়াৰ পৰা উপকাৰ লাভ কৰিব পাৰি। এইটো মানে তথ্য সমৃদ্ধ আৰু বস্তুটো প্ৰমাণসিদ্ধ ইয়াৰ ৰসটো। আৰু আমি বজাৰৰ যিটো কলপ পাওঁ, যিবিলাক আপোনাৰ আৰ্টিফিচিয়েল কলপ পোৱা হয়, সেই কলপবিলাক কি হয়, তাত কিছুমান কেমিকেল কম্পনেণ্ট থাকে। কিন্তু আমি প্ৰাকৃতিকভাৱে এই কেহৰাজৰ পৰা ৰস উলিয়াই এটা কলপ বনাব পাৰোঁ। ইয়াৰ কলপ বনোৱা পদ্ধতি হ'ল কি, আমি সমপৰিমাণৰ এই কেহৰাজৰ ৰস উলিয়াই তাৰ লগত সমপৰিমাণৰ কি কৰোঁ, যদি আমি আমলখিৰ ৰস, শিলিখাৰ ৰস, এই তিনিটা মিহলাই যদি আমি এটা কলপ বনাই লওঁ, মিশ্ৰণ বনাই লওঁ, আৰু সেই মিশ্ৰণটো যদি আমি চুলিত, যিবিলাকে বগা চুলিৰ পৰা ক'লা চুলি কৰিবলৈ বিচাৰে পকাৰ পিছতো, তেতিয়াহ'লে এই এটা সুন্দৰ কলপ হয়, মিশ্ৰণ হয়। আৰু সেইটো যদি মূৰত লগোৱা হয়, সপ্তাহৰ মূৰত বা 15 দিনৰ মূৰত বা মাহেকৰ মূৰত লগোৱা হয়, তেতিয়া এটা সুন্দৰ ক'লা ৰঙে আমাক চুলিক দিব পাৰে, ক'লা ৰং দিব পাৰে। আৰু এইটোত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই, যিহেতু আমি সম্পূৰ্ণ এইটো প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা, প্ৰাকৃতিকভাৱে আমি সৃষ্টি কৰি লৈছোঁ। গতিকে সেইটো ফালৰ পৰা এইটো অত্যন্ত উপাদেয়। দ্বিতীয়তে, আমি ইয়াক খাদ্য হিচাপে যদি ব্যৱহাৰ কৰোঁ, খাদ্য হিচাপে খোৱাৰ এটা সুন্দৰ পদ্ধতি আছে। ইয়াৰ ৰস উলিয়াই ডাল, পাত, শিপা গোটেইবিলাক ৰস উলিয়াই খাব পাৰি। তদুপৰি আৰু এবিধ ধৰি আমি অত্যন্ত উপাদেয় সোৱাদযুক্ত কৰি ল'ব পাৰোঁ ইয়াক খাদ্য হিচাপে। সেইটো প্ৰক্ৰিয়া হ'ল, এই যে ক'লা জিৰা আছে, ক'লা জিৰাৰ লগত আমি অলপমান কুমলীয়া পাত, আগ, বা ইয়াৰ পাতবিলাক কুমলীয়া নহ'লেও কথা নাই, পাত আৰু কুমলীয়া আগ, ঠাৰি ছিঙি লৈ ক'লা জিৰা, অকণমান জালুক, নহৰু, তাৰপিছত পিঁয়াজ, এইবিলাক দি পেলাই বা জলকীয়া অলপ দি যদি আমি চাটনি আকাৰত পিচি লওঁ বা বটি লওঁ, তেতিয়াহ'লে কি হয়, ইমান সুন্দৰ এবিধ চাটনি হয়। আমি নিজে খাইছোঁ, এইটো অত্যন্ত সোৱাদযুক্ত হয়। আৰু আমি তেনেকৈ খালে ল'ৰা ছোৱালীয়েও খাব। গতিকে এইবিলাক এনেদৰে যদি আমি ইয়াৰ নিউট্ৰিয়েণ্টটো যদি পাবলৈ হয়, তেতিয়া খাদ্য হিচাপে যদি আমি প্ৰয়োগ কৰোঁ, আমাৰ শৰীৰে ইয়াক সহজে গ্ৰহণ কৰিব পাৰে, আৰু আমি ইয়াৰ উপকাৰটো
মানে পৰোক্ষভাৱে নহয় প্ৰত্যক্ষভাৱে পাব পাৰোঁ। গতিকে সেইকাৰণে মানে খাদ্য তালিকাটো আমি ইয়াক ল'ব পাৰোঁ। কথাটো হ'ল কি, ইয়াক তেনেকৈ পাবলৈ হ'লে কি হয়, আমি য'তে ত'তে বিচাৰি ফুৰিব লাগে। আমি যদি বিচাৰি খাবলৈ মন গৈছে, বস্তুৰ উপকাৰৰ বিষয়ে জানো, কিন্তু আমাৰ খাবলৈ মন গৈছে আমাৰ ঘৰত নাই, আমি বিচাৰি আনিবলগীয়া হয়। কিন্তু সেইটোৰ পৰা হাত সাৰিবলৈ আমি অকণমান কষ্ট কৰি ইয়াক ঘৰতে পোৱাকৈ এনেদৰে আমি তৈয়াৰ কৰি ল'ব পাৰোঁ। আমি চাওক, এই সুন্দৰকৈ এজোপাই ৰুইছিলোঁ ইয়াতে, এজোপা কেৰহাজৰ পৰাই সুন্দৰকৈ ঠাল ঠেঙুলি হৈ এই টাবটো, এই বহল টাবটো ভৰ্তি হৈ গৈছে। এই মোৰ 3 মাহমানেই হৈছে ৰোৱা। এই আৰু এই বাৰিষাৰ সময়ত একেবাৰে লহপহীয়া হৈ আমি যেতিয়া ছিঙি দিম, মাজে মাজে ছিঙি থাকোঁ আমি ইয়াৰ পৰা, গতিকে আৰু একেবাৰে লহপহীয়া হৈ জকমকীয়া হ'ব। গতিকে আমি যদি এনেকুৱা এটা টাবতো কৰি থওঁ, তেতিয়া আমি সপ্তাহত 2 দিনে 3 দিনে অন্তৰে আমি ইয়াৰ পৰা তেনেকৈ চাটনি হিচাপে বটি খাব পাৰোঁ, মূৰৰ চুলিৰ কাৰণে ৰস উলিয়াব পাৰোঁ, বিভিন্ন ধৰণে আমি প্ৰয়োগৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে এয়া আমাৰ প্ৰকৃতিৰ অনবদ্য দান। এই তৃণবিধৰ আমি যদি যতন লওঁ, আৰু ইয়াক ৰোৱাৰো সুবিধা নাই, ইয়াৰ যিটো এটা বনৰীয়া যিটো কেৰেক্টাৰ, বনৰীয়া চৰিত্ৰ ইয়াৰ সম্পূৰ্ণৰূপে আছে। বেছি আপডালো কৰিব নালাগে, অলপ বালিয়হীয়া মাটি সুন্দৰকৈ গোবৰ চোবৰ মিলাই বা আন সাৰ মিলাই আমি যদি ইয়াক টাবটো ভৰাই লওঁ, লৈ পেলাই ৰুই দিওঁ, আৰু মাজে সময়ে যদি পানী দি থাকোঁ, আমি পানী কোনোবাই ইয়াৰ লগত খলিহৈ পানী অকণমান দিব পাৰে পাতলকৈ, মই অৱশ্যে অলপ দিওঁ। গতিকে তেনেকৈ যদি মাজে মাজে যত্ন লৈ থাকোঁ, পানীটো নিয়মিত দি থাকোঁ, তেতিয়াহ'লে ইয়াৰ আৰু বেলেগ যত্ন একোৱেই নালাগে, সুন্দৰকৈ জকমকীয়া হৈ থাকিব। গতিকে এনেকুৱা এবিধ অত্যন্ত উপকাৰী তৃণ আমি ঘৰতে সকলোৱে উপলব্ধ হোৱাকৈ ৰাখি থোৱাটো ভাল। আৰু তেনেদৰে ৰাখি থ'লে হ'ব কি হয়, আমাৰ উপকাৰত আহে, ঘৰখনৰ স্বাস্থ্যৰ মানে এটা দিশ ই সামৰি লয়। গতিকে এনেকুৱা এবিধ উপকাৰী তৃণ আমি সকলোৱে ঘৰত কৰি লোৱাটো বিচাৰোঁ। সেই উদ্দেশ্য আগত ৰাখিয়ে মই মোৰ পদ্ধতিটো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আৰু দ্বিতীয় এটা কথা হ'ল কি, ইয়াক আয়ুৰ্বেদ শাস্ত্ৰত যথেষ্ট গুৰুত্ব আছে। ইয়াৰ বৈজ্ঞানিক নাম হ'ল এক্লিপ্টা, চাইণ্টিফিক নেম এক্লিপ্টা। আৰু এই কেৰহাজ ৰসেৰে বিভিন্ন ধৰণৰ ইয়াৰ চূৰ্ণ বনাই, ৰস উলিয়াই, শিপা ডাল পাত ব্যৱহাৰ কৰি, আৰু ইয়াৰ পৰা বিভিন্ন ঔষধ বনায় আয়ুৰ্বেদ শাস্ত্ৰত, এতিয়াও বনায়, এই প্ৰাচীন কালৰে পৰা বনাই আহিছে, এতিয়াও বনায়। আচ্ছা, তদুপৰি এই ইয়াৰ যিটো এটা মানে ৰসৰ যিটো এটা মানে তাৰ ষ্ট্ৰেংথ বা শক্তি, মই এই বিষয়ে এটা ক'বলৈ গৈছোঁ, ইয়াৰ ৰসটো অত্যন্ত ক'লা হৈ যায়, কিছু সময় থোৱাই দিয়াৰ পিছত ৰসটো ক'লা হৈ যায়। আৰু এই ক'লা ৰসৰ পৰা আমি সৰুতে চিয়াহী বনাইছিলোঁ। এইটো 70-80 দশকত কলপাত লিখিব দিছিল যে মানে স্কুলবিলাকত, আমি ইয়াৰ চিয়াহী বনাই ইয়াৰ লগত অকণমান কেৰাহীৰ ছাই মিহলাই ইয়াৰ ৰস উলিয়াই আমি চিয়াহী বনাই কলপাতত লিখিছিলোঁ আখৰ, নেওতাৰ পৰা আৰম্ভ কৰি বিভিন্ন আখৰ লিখিছিলোঁ। আৰু সেইবিলাক আখৰ এনেকুৱা মানে স্থায়ী, লিখি দিয়াৰ পিছত শুকাৰ পিছত পানী পৰিলেও একো নহয়। আৰু আমি পোৱা খাটাং নহয়, কিছু তথ্য চগাচৰকাকৈ পোৱা তথ্য মতে আমাৰ যিবিলাক সাঁচিপতীয়া পুথি, সেই সাঁচিপতীয়া পুথিবিলাকতো নিশ্চয় এনেকুৱা প্ৰাকৃতিকভাৱেই চিয়াহী তৈয়াৰ কৰি লৈছিল। গৰুমুঠ, শিলিখাৰ ৰস, তাৰপিছত আপোনাৰ আমলখিৰ ৰস, কেৰহাজৰ ৰস, কেৰাহী বা চৰুৰ তলৰ ছাই, এইবিলাক অত্যন্ত সুন্দৰভাৱে মিশ্ৰণ কৰি উপাদেয়ৰ মানে কেমেষ্ট্ৰি প্ৰয়োগ কৰি, ৰসায়নবিদ্যাৰ প্ৰয়োগ কৰি যি চিয়াহী তৈয়াৰ কৰি ল'লে, আৰু সেই চিয়াহী, এই কেৰহাজৰ ৰসত থকা চিয়াহী আজি 500, 400, 600 বছৰ পিছতো আমাৰ সাঁচিপতীয়া পুথিবিলাক সুন্দৰভাৱে জল পটকৈ স্পষ্টভাৱে চিনিব পৰা হৈ আছে। এই চুলেখা চিয়াহী যে আছিল আগতে এটা, সেই চুলেখা চিয়াহীৰ নিচিনা ৰং হয় এইটো, কিন্তু ইয়াৰ যিটো স্থায়িত্ব অত্যন্ত দীৰ্ঘস্থায়ী। ইয়াত বৰষুণৰ পানী পৰিলেও একো নহয়। চিন্তা কৰি চাওক, ই কিমান শক্তিশালী বস্তু। গতিকে এনেকুৱা ধৰণৰ শক্তিশালী বস্তু এটা বিধৰ বিষয়ে আমি যদি ঘৰতে আমাৰ উপলব্ধ হোৱাকৈ আমি ল'ব পাৰোঁ, সকলোৱে এনেকৈ ৰাখোঁ, তেতিয়া আমি এনেকৈ তৃণবিধৰ ৰক্ষা কৰা হ'ল। এবিধ তৃণ লাহে লাহে নোহোৱা হৈ গৈ আছে। ইয়াক আমি সংৰক্ষণৰ দিশতো চিন্তা কৰাটো উচিত, কাৰণ এবাৰ যদি হেৰাই যায় তেতিয়া আমি উভতাই আনিব নোৱাৰোঁ। গতিকে সকলোবিলাক দিশ চালি জাৰি চাই আমি কেৰহাজৰ উপকাৰিতা বা ইয়াক সহজলভ্য হিচাপে গঢ়ি তুলিবলৈ লোৱাৰ কাৰণেই আমি এই ভিডিঅ'টো আজি ৰেকৰ্ডিং কৰি আপোনালোকৰ লগত দাঙি ধৰিলোঁ। আৰু আমাৰ যিখিনি ব্যৱহাৰিক প্ৰয়োগ, আমি ব্যৱহাৰিকভাৱে প্ৰয়োগ কৰি ইয়াৰ ফল পাইছোঁ, সেই ফলাফলখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। গতিকে ইয়াৰ বিষয়ে
কিবা জানিবলৈ থাকিলে বা আপোনাৰ পৰামৰ্শ দিব বিচাৰিলে সদাশয় ব্যক্তিসকলে আমাক মন্তব্যৰে যোগাযোগ কৰিব বুলি আশা ৰাখিলোঁ আৰু আগলৈকে আমাক উৎসাহিত কৰিব বুলি আশা কৰি আজিলৈ ইমানতে সামৰিছোঁ।